clause number 5.2, chief and deputy chief, their status will be equivalent to the cabinet of the cabinet minister of the state. And the IAM status of the IAMs will be the equivalent to the state minister. কিন্তু আচৰিত কথা হ'ল যে 2027 চনৰ 27 জানুৱাৰীত হোৱা চুক্তি যিটো বিটিআৰ ইয়াৰ দ্বাৰা দি ইএমবিলাকৰ ষ্টেটাছ কি অৱস্থাত আছে আমি আজিলৈকে কিন্তু নাজানিলোঁ। যিটো অৰিজিনেল 6 শিডিউলত আমি 2003 পাইছিলোঁ সেইটো এতিয়া ভাল আছে নে নাই গভৰ্ণমেণ্টে সেইটো মানে স্পষ্ট কৰিব লাগে। যদি নাই আমাক মানে ঘূৰাই দিব লাগে। 6 শিডিউল আমি বিটিচি অঞ্চলত দুটা ৰূপৰ পাইছোঁ। 6 শিডিউল from 2003 to 2027 January. প্রথম 6 শিডিউল আমি বিটিটি হিচাপে 2003 চনৰ 10 ফেব্ৰুৱাৰীত পালোঁ আৰু দ্বিতীয় ৰূপৰ যিটো 6 শিডিউল 2020 চনৰ 27 জানুৱাৰীত বিটিআৰ চুক্তিৰ দ্বাৰা দি এতিয়া প্ৰথম পৰ্যায়ৰ যিটো 6 শিডিউল আছিলে সেই 6 শিডিউলৰ পলিটিকেল যিটো ষ্টেটাছ সেই ষ্টেটাছত ক'তবা নহয় ক'তবা আজিৰ যিটো নতুন ৰূপত আমি 6 শিডিউল পাইছোঁ কিবা নোহোৱা ক'তবা নহয় ক'তবা কমি যোৱা যেন মোৰ এটা অনুভৱ হয়। এইটো হ'ল যে পূৰ্বৰ যিটো 6 শিডিউল আছিলে 2003 10 ফেব্ৰুৱাৰী স্বাক্ষৰিত হোৱা 6 শিডিউল এৰেঞ্জমেণ্ট তাত আমাৰ স্পষ্ট লিখা আছিলে যে ক্লজ নাম্বাৰ 5.2 chief and deputy chief, their status will be equivalent to the cabinet of the cabinet minister of the state. And the IAM status of the IAMs will be the equivalent to the state minister. কিন্তু আচৰিত কথা হ'ল যে 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তি যিটো বিটিআৰ ইয়াৰ দ্বাৰা দি ইএমবিলাকৰ ষ্টেটাছ কি অৱস্থাত আছে আমি আজিলৈকে কিন্তু নাজানিলোঁ। তেখেতসকলৰ ষ্টেটাছটো কাৰ্টেল কৰা হ'ল, এবলিছ কৰা হ'ল। কাৰণ CMৰ যিটো আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ ষ্টেটাছটো গভৰ্ণমেণ্টে নতুনকৈ নটিফাইড কৰিলে। নটিফাইড কিয় কৰিব লগা হ'ল? ডেট মিনছ এইটো এটা এবলিছ হৈছিল যাৰ কাৰণে নতুনকৈ তাতে নটিফিকেশ্যন দিয়াৰ দ্বাৰা দি ভাল ৰাখিব লগা হ'ল। কিন্তু ইন দি কেষ্ট অফ ডেপুটি চিফ এণ্ড দি কেষ্ট অফ ইএম চাইলেণ্ট আজিলৈকে এইটো এটা আমাৰ প্ৰশ্ন হৈ গ'ল যে তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ যিটো ষ্টেটাছ আছিলে যিটো অৰিজিনেল 6 শিডিউলত আমি 2003 পাইছিলোঁ সেইটো এতিয়া ভাল আছে নে নাই গভৰ্ণমেণ্টে সেইটো মানে স্পষ্ট কৰিব লাগে। যদি নাই আমাক মানে ঘূৰাই দিব লাগে। তেতিয়া আমি ভাবিবলৈ ল'ম যে আমি পোৱা 6 শিডিউলটো ভেৰি মাছ পাৱাৰফুল আৰু একো এই 6 শিডিউলটো দুৰ্বল কৰিবলৈ বিচৰা হোৱা নাই। এটা আকৌ মই ক'ব খুজিছোঁ যে time to time interference from the state bureaucrats upon the administration of this BTR আমি দেখিবলৈ পাইছোঁ। যোৱা বছৰ 2024 চনৰ আমাৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে অসম চৰকাৰৰ PNRD বিভাগৰ পৰা এটা অৰ্ডাৰ জাৰি কৰিলে ৰিগাৰ্ডিং দ্য ডেলিমিটেশ্যন অফ দি ডেভেলপমেণ্ট ব্লকছ। তাত তেখেতসকলে ডাইৰেক্ট মানে state government or Palopora without having a discussion with the council authority. Directly they have issued the order to the PNRD department. You should do this. Hetu at a direct encroachment to the power to encroachment korato, hetu ami dori loiso, hetu hobon nelagisil. Aru agoli jatin dohoy, ya karone moi, অনুরোধ করিছো।